প্ৰতিগৰাকী দৰ্শকক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত লৈ আহিছো অন্য এটা খবৰ যিসকলে 2025 বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব তেওঁলোকৰ বাবে লৈ আহিছো এই বিশেষ খবৰটো আৰু সেইসকল শিক্ষাৰ্থীৰ অভিভাৱকৰ বাবে লৈ আহিছো কিয়নো সেবাই এতিয়া নতুন কিছু নিয়ম ঘোষণা কৰিছে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া 2025 বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে কি এই নতুন নিয়ম ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থী অভিভাৱকৰ বাবে এই মুহূৰ্তত এটা ডাঙৰ খবৰ সেবাই নতুন নিয়ম ঘোষণা কৰিছে এই সেবাৰ নতুন নিয়মক কিন্তু বহুতে প্ৰতিক্ৰিয়াও দিছে নতুন নিয়মেৰে অনুষ্ঠিত হ'ব এবাৰ মেট্ৰিক পৰীক্ষা 2025 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব নতুন নিয়মেৰে হ'ব এই পৰীক্ষা মেট্ৰিকৰ OMR সিটত থাকিব 4টা সেট থাকিব MCQ আৰু বৰ্ণনামূলক দুয়োটা ভাগতে উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক 4টা যি চেপ্টাৰ থাকিব MCQ আৰু বৰ্ণনামূলক দুয়োটাতে হ'ব লাগিব উত্তীৰ্ণ অন্তৰ্ভুক্ত হ'ব নতুন ঐচ্ছিক বিষয় ভূগোল অসমীয়া গণিত বুৰঞ্জী এইকেইটা বিষয়ৰ উপৰিও এতিয়া কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্স হ'ব ঐচ্ছিক বিষয় নতুনকৈ এতিয়া সংযোজন হ'ব এই ঐচ্ছিক বিষয়টো নৱম আৰু দশম শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা নিয়ন্ত্ৰণ কৰিব জিলা পৰ্যায়ৰ আভ্যন্তৰীণ পৰীক্ষা নিৰীক্ষকে পাঠ্যপুথিৰ পৰা প্ৰত্যক্ষভাৱে দিয়া নহ'ব গণিত আৰু বিজ্ঞানৰ প্ৰশ্ন কাকত গতিকে খুবেই জটিল হৈ পৰিব এইবাৰৰ মেট্ৰিক পৰীক্ষা সেইসকল শিক্ষাৰ্থীৰ বাবে কিয়নো গণিত আৰু বিজ্ঞান যিকেইটা বিষয় আটাইতকৈ জটিল বিষয় এই জটিল বিষয়কেইটাই কিন্তু এতিয়া প্ৰশ্ন কাকত কিতাপৰ পাঠ্যক্ৰমৰ ভিতৰৰ পৰা প্ৰশ্ন নাকাটে গতিকে যিসকলে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব 2025 বৰ্ষত তেওঁলোকে ভালদৰে এই খবৰটো চাওক সেবাৰ এই যি নতুন নিয়ম এই নতুন নিয়মৰ দ্বাৰা কিন্তু যথেষ্ট সমস্যাত পৰিব কিয়নো বহু শিক্ষাৰ্থী আচলতে গণিত আৰু বিজ্ঞানৰ পাঠ্যক্ৰমৰ জৰিয়তে তেওঁলোক সাজু হৈছিলে পৰীক্ষাৰ বাবে তেওঁলোকে ইতিমধ্যে প্ৰস্তুতি অব্যাহত ৰাখিছে গতিকে নৱম শ্ৰেণীৰ পৰাই যেহেতু মেট্ৰিক পৰীক্ষা এটা ডাঙৰ দেওনা এখন পাৰ হ'ম বুলি ভাবি থাকে হাইস্কুলৰ এখন ডাঙৰ দেওনা হৈছে মেট্ৰিকৰ পৰীক্ষা গতিকে নৱম শ্ৰেণীৰ পৰাই প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে প্ৰস্তুতি চলায় আৰু সমান্তৰালভাৱে অভিভাৱকসকলেও ইয়াৰ বাবে প্ৰস্তুতি চলায় কিন্তু সেবাই এই যি নতুন নিয়ম ঘোষণা কৰিছে কিছুদিনৰ পূৰ্বে ইতিমধ্যে উল্লেখ কৰা হৈছিল যে মেট্ৰিক পৰীক্ষা উঠাই দিয়া হ'ব আৰু এইবাৰ পৰা যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব তেওঁলোকে কোনো ধৰণে কেন্দ্ৰত গৈ পৰীক্ষা দিব নালাগে কিন্তু এনে আমি চতুৰ্থ যিদৰে পঞ্চম শ্ৰেণীৰ বা অষ্টম শ্ৰেণীৰ আমি পৰীক্ষা দিবলৈ বছৰেকীয়া পৰীক্ষা দিবলৈ সাজু হওঁ ঠিক তেনেধৰণে এইবাৰো দিব লাগিব এই কথা উল্লেখ কৰা হৈছিল কিন্তু এতিয়া সেবাই এই যি নতুন নিয়ম ঘোষণা কৰিছে এই নতুন নিয়ম ঘোষণা কৰাক লৈ এক প্ৰকাৰ বিপাঙত পৰিছে যিসকলে